কেঞ্চেল হ'বলগীয়া কথা নাই আৰু নৱশৰণীয়াৰ চাৰ্টিফিকেটত শৰণীয়া নহয়। যিদৰে প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰী, মই যেনেকৈ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ, যেনেকৈ প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী বড়ো জনগোষ্ঠীৰ ব্যক্তি, তেওঁলোকে কিন্তু কোনো দৈমাৰী জনগোষ্ঠী, মহিলাৰী জনগোষ্ঠী বা ব্ৰহ্ম জনগোষ্ঠী নহয়। ভাৰতৰ সংবিধানে বড়ো জনগোষ্ঠী বুলিয়ে এছটি প্ৰদান কৰিছে। কাকবা মহিলাৰী মেছ, কাকবা মানে ব্ৰহ্ম বসুমতাৰী খেৰখেতাৰী বুলি এছটি প্ৰদান কৰা নাই। যিদৰে হাগ্ৰামা মহিলাৰীয়ে বড়ো হিচাপে এছটি, সেইধৰণে নৱশৰণীয়া বড়ো হিচাপেহে এছটি লৈছিলে। এতিয়া তেওঁ বড়ো কছাৰী মূলৰ হয়নে নাই সেয়া ৰাইজে বিচাৰ কৰিব, সেয়া সুপ্ৰিম কোৰ্টে অলৰেডি বিচাৰ কৰি থৈ দিছে। কিন্তু তেওঁৰ যে এছটি কৰ্তন হ'ব, নৱশৰণীয়াৰ MP কেঞ্চেল হ'ব, কোকৰাঝাৰত নতুনকৈ নিৰ্বাচন হ'ব, কিছুমান যে নামধাৰী নেতাই যে প্ৰচাৰ চলাই আছে বড়ো জনগোষ্ঠীৰ লোকৰ মাজত যে আৱেগ সৃষ্টি কৰি বড়ো জনগোষ্ঠী আৰু শৰণীয়া কছাৰী ভাইসমূহৰ ভিতৰত আমি একেই ইণ্ডো-মংগোলীয় ভাইসমূহৰ মাজত যি জগৰ লগাবলৈ চেষ্টা কৰিছে, এয়া মই অতিকৈ ধিক্কাৰ দিছোঁ, অতিকৈ দুখজনক বুলি কৈছোঁ। আৰু তদুপৰি হাইকোৰ্টে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পেৰা 8 আৰু পেৰা 11 অফ দ্য PIL 30/2019 জাজমেণ্ট, অৰ্থাৎ PIL 30/2019 জাজমেণ্টৰ পেৰাগ্ৰাফ নাম্বাৰ 8 আৰু 11 স্পষ্টভাৱে মেনশ্যন কৰিছে যে এইটো ট্ৰাইবেল সংঘই আজিৰ দিনৰ পৰা ফুল পাৱাৰ নাথাকিব ST প্ৰদান কৰাত। ট্ৰাইবেল সংঘছ ডিচিশ্যন উইল নট বি কনষ্টিটিউট টু বি দ্য ফাইনেল মেটেৰিয়েল ফৰ কনচিডাৰেশ্যন অফ দ্য ডেপুটি কমিশ্যনাৰ অৰ এ সাব ডিভিজনেল অফিচাৰ। ট্ৰাইবেল সংঘই কাকবা বড়ো বুলি ক'লেই যে বড়ো হ'ব, বড়ো নহয় বুলি ক'লেই যে বড়ো নহ'ব, সেয়া নহয়। ট্ৰাইবেল সংঘই কেৱল প্ৰিলিমিনাৰী ইনকুৱেৰীহে কৰিব পৰা ক্ষমতা আছে। নৱশৰণীয়াই MP ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়যুক্ত হৈ বিজয়ী হৈ ঘোষিত হৈ আহিছে। গতিকে MP নৱশৰণীয়া ডাঙৰীয়াই যদিহে বাচি থাকে, ভগৱানে তেওঁক যদি সুশৰীৰে ৰাখে, তেতিয়াহ'লে তেওঁ 2024 চনলৈকেতো আগন্তুক যি নিৰ্বাচন, সেই MP নিৰ্বাচনলৈকেতো তেওঁ নিজে MP হৈয়ে থাকিব। ইয়াতে যে এই হাইকোৰ্টৰ অৰ্ডাৰ আহিছে কাৰণে তেওঁৰ MP পদ কৰ্তন যাব, এয়া মিছা কথা, এয়া কেতিয়াও নহয়। কাৰণ তেওঁ বড়ো কছাৰী হিচাপেহে ST। আৰু যদি আপুনি 2024 চনৰ পিছৰ কথাখিনি কয়, তেতিয়াহ'লে মই নিশ্চিতভাৱে ক'ব বিচাৰোঁ যে MP নৱশৰণীয়া বুলি নহয়, কালি XYZ যোনে নাহক কিয় আগন্তুক দিনত আমাৰ বিটিআৰৰ শান্তিৰ ভূমিত কোনোবা জনগোষ্ঠীয় বিৰোধিতা ৰাজনীতি ইয়াতে নচলিব। কোনোবা অনা বড়ো, কোনোবা অনা কোচ ৰাজবংশী, কোনোবা অনা ট্ৰাইবেল বুলি যদি যোনেই নাহক কিয়, নৱশৰণীয়া বুলি নহয়, তেওঁৰ যে ৰাজনীতি ইয়াতে ধূলিচ্ছাত হ'ব বা আগন্তুক দিনত যে তেওঁ পহু খেদা খাব, এইখিনি আমি ক'ব পাৰোঁ। কাৰণ ৰাইজে এতিয়া সমিল মিল বিচাৰে ভাই, ৰাইজে ভাল ব্যৱসায় কৰি খাব বিচাৰে, ভাল উন্নতি কৰিব বিচাৰে, ভাল শিক্ষা বিচাৰে, জাতিগত বিষয়া নহয়। ট্ৰাইবেল সংঘই কেৱল NGO হে। ট্ৰাইবেল সংঘই কাকো বড়ো হয় নহয় বুলি ফাইনেল ডিচিশ্যন দিব নোৱাৰে বুলি গুৱাহাটী মহামান্যৰ উচ্চ ন্যায়ালয়ে মেনশ্যন কৰিছে, অবজাৰভেশ্যন দিছে পেৰাগ্ৰাফ 8 আৰু 11ত। আৰু এইখিনিও কৈছে যে ST চাৰ্টিফিকেট কেৱল দিব পাৰে DC বা SDC বা ৰেভিনিউ যিজন চাব ডিভিজনেল অফিচাৰ থাকে, যিকোনো কনচাৰ্ণ মেজিষ্ট্ৰেটে ST চাৰ্টিফিকেট প্ৰমাণ বা জাতিগত প্ৰমাণ পত্ৰ ইছ্যু কৰিব পাৰে, স্বাক্ষৰ কৰিব পাৰে। আৰু DCয়ে কেৱল বা DC বা SDCয়ে বা SDO বা মেজিষ্ট্ৰেটে কেৱল ট্ৰাইবেল সংঘৰ ৰিকমেণ্ডেশ্যনৰ ওপৰতে যে কোনোবা ব্যক্তিক জনজাতি হয় নহয় বুলি প্ৰমাণ দিব লাগে, সেয়াও কোনো বাধ্যবাধকতা এতিয়া নাই। ট্ৰাইবেল সংঘৰ ডিচিশ্যনটো ফাইনেল নহয়। ট্ৰাইবেল সংঘৰ ৰিকমেণ্ডেশ্যন দিয়াৰ পিছতো এইটো DCয়ে নিজৰ মাইণ্ড এপ্লাই কৰিব বুলি পেৰাগ্ৰাফ নাম্বাৰ 11ত আৰু 8ত ক্লিয়াৰলি মেনশ্যন কৰিছে যে দ্য কনচাৰ্ণ অফিচাৰ শ্বেল অলছ' এপ্লাই হিজ অ'ন মাইণ্ড এণ্ড নট ফুল্লি টেক দ্য ৰিকমেণ্ডেশ্যন অফ দ্য ট্ৰাইবেল সংঘ টু বি দ্য ফাইনেল মেটেৰিয়েল। তো এইখিনি বস্তু মই ৰাইজৰ সজাগতাৰ বাবে কৈ দিব বিচাৰিছোঁ। কাৰণ এতিয়া নিৰ্বাচন আহি আছে, 2024 নিৰ্বাচন আহি আছে। আজি বড়ো আৰু শৰণীয়া কছাৰীৰ মাজত কোনোবাই জেং লগাব বিচাৰিছে, কালি বড়ো আৰু ৰাভাৰ ভিতৰত কৰিব বিচাৰিব, কালি কোনোবা হিন্দু আৰু খ্ৰীষ্টানৰ ভিতৰত কৰিব বিচাৰিব, কালি কোনোবা ৰাজবংশী আৰু আদিবাসীৰ ভিতৰত কৰিব বিচাৰিব। এনেকৈ কোনোবা দিন অবড়ো হ'ব, কোনোবা দিন অনা ৰাজবংশী হ'ব, অনা আদিবাসী হ'ব। এইবিলাক বেয়া। বিটিআৰত শান্তি উভতি আহিছে, শান্তি থাকক, এইখিনিয়ে কামনা কৰিছোঁ। যোৱা 1 মাৰ্চ তাৰিখে আমাৰ গুৱাহাটীৰ মহামান্য উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চে এক ৰায় দিছিলে যে শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসমূহক ST তথা জনজাতিৰ প্ৰমাণপত্ৰ দিবৰ কাৰণে যি WPT-BC ডিপাৰ্টমেণ্টে অসম চৰকাৰৰ তৰফৰ পৰা এক নটিফিকেশ্যন জাৰি কৰিছিলে, সেই নটিফিকেশ্যনখনক উইথড্ৰ কৰা হৈছে। সেই জাজমেণ্টখনত স্পষ্টভাৱে সেই অবজাৰভেশ্যনখিনি মেনশ্যন কৰা হৈছে। কিন্তু ইয়াক লৈ বহুতে কিছুমান ক'ব গ'লে আকাশত চাং পতাৰ দৰে আৰু মানে বেগানী চাদিমে আব্দুল্লা দিবানাৰ দৰে মানে কিছুমানে এতিয়া উচ্ছৃঙ্গা পোখাৰ দৰে মানে জঁপিয়াই আছে
চাওক আজিৰ দিনত মই ৰাজনৈতিক ব্যক্তি হিচাপে মই কথাটো ক'ব বিচৰা নাই। মই আজি আপোনালোকক মাতি আনি এই সংবাদ জগতৰ সন্মুখত মোৰ মন্তব্য প্ৰকাশ কৰাৰ উদ্দেশ্যটোৱেই হ'ল যে সত্যটোক সত্য আৰু মিছাটোক মিছা ক'বলৈ। আজি এনেকুৱা হৈছে বড়ো জনগোষ্ঠীয় যিখিনি নেতাই আজি সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে, তেওঁলোকে ভাবিছে যে প্ৰকৃত কথাখিনি ক'লে বড়ো জনগোষ্ঠীয়ে বেয়া পাব আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোকসমূহে বা শৰণীয়া কছাৰীৰ নেতৃবৰ্গই তেওঁলোকে ভাবিছে যে আমি যদি প্ৰকৃত কথাখিনি কওঁ বড়ো জনগোষ্ঠীয়ে বেয়া পাব বা শৰণীয়া কছাৰী জনগোষ্ঠীয়ে বেয়া পাব। তো আনক চাই পিনে প্ৰকৃত কথাটো কোনেও ক'ব বিচৰা নাই। কিন্তু আজি মই কথাখিনি ক'ব বিচাৰিছোঁ আচলতে হৈছিল কি অৰ্ডাৰখনত।